Hello friends, মই অসীম আকৰাম আপোনালোকে চাইছে মোৰ অনলি অন চেনেলত আপোনালোকক স্বাগতম জনাইছো তো কেনে আছে আপোনালোক আশা কৰিছো আপোনালোকে ভালে আছে তো পলম নকৰাকৈ মেইন টপিক লৈ আহো প্ৰথমতে আপোনালোকে মোৰ এই চেনেলখনত পাব লেটেষ্ট জব নোটিফিকেশন দ্বিতীয় নম্বৰত পাব আপোনালোকে মোৰ এই চেনেলখনত এডুকেশনাল ভিডিও অৰ্থাৎ এডুকেশনৰ লগত জড়িত ভিডিও তৃতীয় নম্বৰত পাব আপোনালোকে মোৰ এইখন চেনেলত প্ৰত্যেক সপ্তাহৰ মূৰে সোমবাৰৰ দিনা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা নাইবা জিকে অৰ্থাৎ জেনাৰেল নলেজৰ লগতে আপোনালোকে মোৰ এইখন চেনেলত মনোৰঞ্জন উপভোগ কৰিব পাৰিব তো আহক আমি খেলখনলৈ আগবাঢ়ো আপোনালোকক প্ৰথমতে 5টা কোৱেশ্চন দিয়া হ'ব আৰু প্ৰত্যেকটো কোৱেশ্চনত আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব আৰু আপুনি কোৱেশ্চনটোৰ এনসাৰ নোচোৱাকৈ আপুনি কেইটো এনসাৰ পাইলে আপুনি নিশ্চয় কমেণ্ট কৰি জনাবচোন শেষত আমি আপোনালোকক এটা কোৱেশ্চন দিম আৰু সেইটো কোৱেশ্চনৰ এনসাৰ আপোনালোকে কমেণ্ট কৰি জনাব লাগিব আৰু হেতুৰ এনসাৰ দিয়া প্ৰথম 5 জনৰ নাম আমি অহা সোমবাৰে ঘোষণা কৰিম তো আহক আমি খেলখনলৈ আগবাঢ়ো কোশ্চিন নাম্বাৰ 1 যিটো আপোনাৰ হয় কিন্তু বেলেগে বেছি ব্যৱহাৰ কৰে কওকচোন হেতুনো কি আপোনাৰ টাইম ষ্টাৰ্ট সিম্পল আপোনাৰ নামটো হয় বন্ধুসকল আপোনাৰ নামটো কোশ্চিন নাম্বাৰ 2 কুকুৰাই কণী দিয়ে গৰুৱে গাখীৰ দিয়ে কওকচোন সেইজননো কোন যিয়ে দুয়োটাই দিয়ে আপোনাৰ সময় ষ্টাৰ্ট উত্তৰ দোকানী হয় বন্ধুসকল দোকানী কোশ্চিন নাম্বাৰ 3 জেলেপিক ইংৰাজীত কি কয় আপোনাৰ সময় ষ্টাৰ্ট উত্তৰটো চিৰাপ ফিল্ড ৰিং হয় বন্ধুসকল চিৰাপ ফিল্ড ৰিং আহক এতিয়া আমি নেক্সট কোশ্চিন লৈ আগবাঢ়ো কোশ্চিন নাম্বাৰ 4 চেনিৰ আৱিষ্কাৰ অৰ্থাৎ খোজ কোনখন দেশত হৈছিল তো আপোনাৰ সময় ষ্টাৰ্ট হয় বন্ধুসকল চেনিৰ খোজ আমাৰ ভাৰতবৰ্ষতে হৈছিল কোশ্চিন নাম্বাৰ 5 অৰ্থাৎ অন্তিম কোশ্চিনটো হেতু কোনটো জীৱ হয় যিয়ে যিকোনো বস্তুৰ সোৱাদ জীৱাদি নহয় তাৰ পাদি লয় আপোনাৰ সময় ষ্টাৰ্ট উত্তৰ বাটাৰফ্লাই হয় বন্ধুসকল পখিলা বন্ধুসকল এইটো কোশ্চিন আপোনালোকৰ বাবে চেণ্ডেলক অসমীয়াত কি কয় হয় বন্ধুসকল আমি জানো সকলোৱে পাৰিব নিশ্চয় সেই কাৰণে মই খেলিমেলি লগাৰ কাৰণে মই আপোনালোকক 4টা অপচন দিলোঁ 1 নম্বৰ খৰম 2 নম্বৰ চটি 3 নম্বৰ পাদুকা আৰু 4 নম্বৰ চেণ্ডেল আপোনালোকে কোনটো শুদ্ধ উত্তৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু প্ৰথমে শুদ্ধ উত্তৰ দিওঁতা 5 জনৰ নাম আমি অহা সোমবাৰে ঘোষণা কৰিম ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডৰ লগত আৰু যদি আপুনি মোৰ এইখন চেনেলত নতুন হয় তেনেহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব